নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইউনিফেক্স আছামিছৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি মই উপস্থিত আছো নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা অসমীয়া জাতিৰ প্ৰাণদাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আৰু আপোনালোকে বৰ্তমান মোৰ পিছফালে দেখিবলৈ পাৰিছে আমাৰ বৰদোৱা থানৰ মুখ্য প্ৰৱেশ তেনেহ'লে আহকচোন আমি ভিতৰলৈ যাওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ বৰদোৱা থান আৰু শংকৰদেৱৰ বিষয়ে কিছু নজনা আৰু ইণ্টাৰেষ্টিং কথা বৰদোৱা থান প্ৰতিষ্ঠা কৰিছিল শংকৰদেৱে 1494 খ্ৰীষ্টাব্দত যেতিয়া তেওঁ 12 বছৰ জোৰা প্ৰথমটো তীৰ্থভ্ৰমণ সমাপ্ত কৰি নিজ জন্মভূমিলৈ ঘূৰি আহিছিল। ইয়াতে তেওঁ প্ৰথমটো নামঘৰ প্ৰতিষ্ঠা কৰি তেওঁ ধৰ্মীয় চিন্তাসমূহ চৰ্চা কৰিছিল। বট্টদবা বা বৰদোৱাই হৈছে শংকৰদেৱৰ একশৰণ নাম ধৰ্ম প্ৰচাৰৰ প্ৰথমটো অনুষ্ঠান। ইয়াৰ পৰাই তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল। বৰ্তমান আপোনালোকে দেখি আছে বৰ নামঘৰ আৰু ইয়াতে শংকৰদেৱে নিয়মিতভাৱে নাম প্ৰসংগ কৰিছিল তেওঁৰ ভক্তগণসকলৰ লগত। তেওঁ প্ৰচাৰ কৰা নৱবৈষ্ণৱ ধৰ্ম হৈছে সহজে বোধগম্য। তেওঁ বিশ্বাস কৰিছিল এক দেও এক সেও একবিনে নাহি কেও আৰু ইয়াৰ অৰ্থ আছিল এজন ভকতে কেৱল মাথো এজন ভগৱানক বিশ্বাস কৰিব লাগে আৰু সেইজন হৈছে ভগৱান শ্ৰীকৃষ্ণ। এই আপোনাৰ মূল কীৰ্তন ঘৰ আপোনাৰ 1900 আমাৰ মনত নপৰে আৰু 1950 চনৰ আগতে আপোনাৰ 50 চনতে আপোনাৰ নগাঁৱৰ আপোনাৰ হলধৰ ভূঞা প্ৰমুখ্যে মতিৰাম বৰা প্ৰমুখ্যে আমাৰ ইয়াৰ বিশিষ্ট লোকসকলক লগত এই কীৰ্তন ঘৰ তেখেতসকলে প্ৰথম শুভাৰম্ভ কৰিছিল নিৰ্মাণ কৰি ইয়াত আপোনাৰ গোটেইটো মেৰামতি কৰিবৰ কাৰণে ইয়াৰ মণিকূটৰ আসন অস্থায়ীভাৱে তালৈ উলিয়ালে তাতে এতিয়া আপোনাৰ নাম কীৰ্তন চলাই আছে আৰু ইয়াত আপোনাৰ পৰম্পৰা অতীজৰ পৰা আপোনাৰ চৈধ্য প্ৰসংগ চলিয়ে থাকে। আপোনালোকে বৰ্তমান মোৰ পিছফালে যিজোপা শিলিখা গছ দেখি আছে সেই শিলিখা গছজোপাৰ তলতে বহি শ্ৰীমন্ত শংকৰদেৱে নিজৰ ৰচনাসমূহ ৰচনা কৰিছিল। হয়তো এই শিলিখা গছজোপাৰ তলতে বহি তেওঁ ৰচনা কৰিছিল তেওঁৰ প্ৰথমখন অংকীয়া নাট চিহ্নযাত্ৰা নাইবা প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণেহি লাগু। আমাৰ দেউতাহঁতে এই গছডাল এই শিলিখা গছডাল আমাৰ জ্ঞান বিশ্বাস হোৱাৰ পৰা একে দেখি আছোঁ একে আছে। আমি শুনিছোঁ কৈছিলে আগৰ ইয়াত থকা জ্ঞানী গুণীসকলে কৈছিলে যে যিডাল গছত আছিলে সেই গছডাল মৰাৰ পিছত এটা পুলি হ'ল আৰু সেই পুলিটোৰ পৰা গৈ এইডাল শিলিখা বৃক্ষ হৈছে কোৱা মতে। কিন্তু গুৰুজনাৰ যিডাল শিলিখা গছ সেইডাল থকাটো এতিয়া কোনো কাৰণতে সম্ভৱ নহয় আচলতে 70 বছৰ হ'ল। গতিকে যদিও আমি সততে বৰদোৱা সত্ৰ শব্দটো ব্যৱহাৰ কৰোঁ কিন্তু গুৰুজনাই তেওঁ জীৱনকালত কেতিয়াও সত্ৰ শব্দটো ব্যৱহাৰ কৰা নাছিল। তেওঁ সত্ৰ শব্দৰ পৰিৱৰ্তে তেওঁ ব্যৱহাৰ কৰিছিল ধাম বা থান আৰু সেয়েহে বৰ্তমানো বৰদোৱাক থান হিচাপেও বা থান বুলিও জনা যায়। এতিয়া আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ বৰদোৱা সত্ৰত থকা এটি বিশেষ পাটনাট, সাধাৰণ ভাষাত যাক কোৱা বুলি কোৱা হয়। এই পাটনাট শংকৰদেৱে ব্যৱহাৰ কৰিছিল। আপোনালোকে দেখি থকা এইটোৱে সেইটো বিশেষ পাটনাট যাৰ পানী শংকৰদেৱে স্নান কৰাৰ বাবে ব্যৱহাৰ কৰিছিল। পাটনাদৰ পিছত এতিয়া আপোনালোকক বৰদোৱা সত্ৰত থকা এটা বিশেষ শিল দেখুৱাব ওলাইছোঁ যাক পদশিলা বুলি কোৱা হয়। এই পদশিলাত শংকৰদেৱৰ চৰণৰ চিহ্ন স্পষ্টভাৱে দেখিবলৈ পোৱা যায়। শংকৰদেৱে শিলিখা তলতে বহি ভাগৱত লিখোঁতে তেখেতৰ চৰণভাগ শিলত বহি গৈছিলে, সেইকাৰণে পদশিলা বুলি কয়। এয়া হ'ল বাওঁ চৰণ বাওঁ পদ আৰু সেয়া হ'ল সোঁ পদ। আপোনালোকে বৰ্তমান মোৰ পিছফালে দেখি থকা এই বৃহৎ ধনু আকাৰৰ পুখুৰীটোৰ নাম হৈছে আকাশী গংগা আৰু এই আকাশী গংগা পুখুৰীটো শংকৰদেৱে ভকতসকলৰ পানীৰ সমস্যা দূৰ কৰিবলৈ সৃষ্টি কৰিছিল। এতিয়া জানো আহক এই পুখুৰীটোৰ নাম আকাশী গংগা কিয় হ'ল। পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে টেমৰিজান যেতিয়া বান্ধি দিলে ভূঞাৰ অঞ্চললৈ পানী নোসোমোৱা হ'ল, ভকতসকলৰ পানীৰ বৰ অভাৱ হ'ল। গতিকে পানীৰ অভাৱ দূৰ কৰিবৰ কাৰণে এদিন মহাপুৰুষ গুৰুজনক ভকতসকলে আহি পেলাই ভূঞাসকলে আহি পেলাই কৈছিলে যে এতিয়া পানীৰ ব্যৱস্থাটো কি কৰা যায়, খোৱা পানীৰ কোনো নাটনি হৈছে। গতিকে তেওঁ ভকতসকলৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত কৰিলে যে পুখুৰী এটা খান্দিব। ভকতসকলে ক'লে যে এটা পুখুৰী খান্দিব। পুখুৰীটো ক'ত খান্দিব সেই জেগাটো নিৰ্ণয় কৰি ল'লে। তাত এজোপা বটগছ আছে। বটগছজোপাৰ কাহিনী মহাপুৰুষ গুৰুজন সেইখিনিলৈ ৰাতি গৈ পেলাই পুখুৰীটো পিছখন খান্দিবহে, কিন্তু সেইদিনাখন মহাপুৰুষ গুৰুজনে সেই তাত গৈ পেলাই গংগা আহ্বান কৰিলে আৰু গংগা আহ্বান কৰোঁতে মাছে মগৰে এধাৰ জল আকাশৰ পৰা নামি আহি পেলাই সেই বটগছজোপাৰ ওপৰতে পৰি বটগছজোপা তললৈ দ্ৰৱিত হৈ গ'ল।
ব্যাপিত হৈ গ'ল আৰু এটা জলাশয়ৰ সৃষ্টি হ'ল। ৰাতিপুৱালৈ মানে ৰাইজে দেখিছে যে এটা জলাশয় এটা হৈ গ'ল, পানীৰ অভাৱ দূৰ হ'ল আৰু আকাশৰ পৰা যিখন গংগা নামিছিলে সেইকাৰণে এইখন আকাশী গংগা বুলি কোৱা হয়। এইটো হৈছে উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ, মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ, এনেকৈ বুলি পুৰুষোত্তম ঠাকুৰে এটা গীতত লিখি থৈ গৈছে। আমি সকলোৱে জানো যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ব্ৰজাৱলী ভাষাত লিখা মেলা কৰিছিল, কিন্তু আপোনালোকে আজিলৈকে ব্ৰজাৱলী ভাষাৰ লিখনি দেখিছেনে? যদি নাই দেখা তেনেহ'লে আহক আমি চাওঁ ব্ৰজাৱলী ভাষাৰ লিখনি। আপোনালোকে বৰ্তমান দেখি থকা এই লিপিবিধৰ নাম হৈছে ব্ৰজাৱলী আৰু এই লিপিতে গুৰুজনাই লিখা মেলা কৰিছিল আৰু তেওঁ লিখা মেলাৰ বাবে ব্যৱহাৰ কৰিছিল খাচী গছৰ ছাল আৰু বৰটোৱাত বৰ্তমানো এই খাচী গছসমূহ দেখিবলৈ পোৱা যায়। আপোনালোকে বৰ্তমান দেখি থকা এই গছসমূহ হৈছে খাচী গছ আৰু এই গছৰ ছালতে শংকৰদেৱ গুৰুজনাই লিখা মেলা কৰিছিল। খাচী গছৰ এই ছালটো দি কৰে। আচ্ছা, এই পাত্ৰ আপোনাৰ একদম পুৰণি খাচী গছডাল মৰিল, ইয়াত আছিলে, এতিয়া পুলি ৰুইছে। আচ্ছা আচ্ছা, তাত আছিলে, ইয়াতে মানে আচল জোপা আছিলে। একে ডাঙৰ, আমি ক'ব পৰা জন্ম আগৰ পৰা আছিলে। হয় হয়, আৰু মৰাও হ'ল দিন 20 বছৰ। আপোনালোকে বৰ্তমান মোৰ পিছফালে যিখন বিদ্যালয় দেখিছে, এই বিদ্যালয়খন কোনো সাধাৰণ বিদ্যালয় নহয়, কাৰণ এই বিদ্যালয়খনতে শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ হাতত শিক্ষা লাভ কৰিছিল। মান্যতা অনুসৰি মহেন্দ্ৰ কন্দলীৰ যিখন টোলত 12 বছৰ বয়সত শংকৰদেৱে শিক্ষা লাভ কৰিবলৈ আহিছিল, সেই টোলখন এই ঠাইখিনিতে আছিল আৰু এই ঠাইটুকুৰাক পুনৰ উজ্জীৱিত কৰিবলৈ 1958 চনত এই ঠাইটুকুৰাতে মহেন্দ্ৰ কন্দলী সাংস্কৃতিক টোল স্থাপন কৰা হয়। এই মানুহৰ মুখে মুখে শুনিবলৈ পাওঁ যে শংকৰদেৱে যেতিয়া বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল, তেতিয়া এজন মুছলমান ব্যক্তিৰ হাতেৰে মূল খুঁটিটো পুতাইছিল আৰু তেওঁৰ মুখৰ পৰা লাই লাহ বুলি এটা শব্দ ওলাইছিল আৰু সেইবাবে মূল খুঁটিটোৰ নাম লাই খুঁটা হ'লগৈ। কিন্তু এইটো কিমান দূৰ সত্য? লাই মানে শ্ৰেষ্ঠ, গতিকে সেইটো কাৰণে মানে কি হৈছে, লাই খুঁটা মানে শ্ৰেষ্ঠ খুঁটাটো, যিটো খুঁটাত মানে হেৰিয়ে গুৰুজনো আশ্ৰয় বহিছে, তাৰপিছত এতিয়া সত্ৰাধিকাৰসকলেও সেই লাই খুঁটাৰ গুৰিতেই বহে, গতিকে এটা সন্মানীয় খুঁটা। লাই মানে শ্ৰেষ্ঠ খুঁটা, এইটো মই আহোমসকলৰ মানে বাক্য। এই গতিকে লাই বুলি কওঁতে সেই ইলা শব্দটোৱে সতে কোনোবাই শুনাইছে, কিন্তু নহয় সেইটো। আৰু সেই চানখাইক লগ পাইছিলে মহাপুৰুষ গুৰুজন ইয়াৰ পৰা যোৱাৰ পিছত ধোঁৱাহাটা বুলি এটা জেগাত চানখাইক লগ পাইছিলে। আৰু চানখাইক লগ পোৱাৰ পিছত চানখাই ক্ৰমান্বয়ে গুৰুমুখীয়া হৈ তেওঁ শৰণ ভজন লৈ তেওঁ মানে ভকতেই হ'ল। কিন্তু সেই চানখাই বৰদোৱালৈ অহাই নাই, শংকৰদেৱ ইয়ালৈ অহাই নাই, মাধৱপুৰুষ বৰদোৱালৈ অহাই নাই। কেনেকৈ ইয়াত নামঘৰটো তাৰ আগতেই প্ৰতিষ্ঠা কৰিলে। শংকৰদেৱক পিছতহে লগ পাইছে, চানখাইক পিছতহে লগ পাইছে শংকৰদেৱে। শংকৰদেৱে তেওঁৰ জীৱনকালত ধৰ্মৰ নামত যিবোৰ কুপ্ৰথা সমাজত চলি আছিল, সেইসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত ধৰ্মৰ নামত যিবোৰ বলি প্ৰথা চলি আছিল, তেওঁ তাৰ ঘোৰ বিৰোধী আছিল। মহাপুৰুষ শংকৰদেৱৰ এই নীতি আদৰ্শৰ বাবেই তেওঁ মাধৱদেৱক তেওঁৰ প্ৰিয় শিষ্য হিচাপে লাভ কৰিছিল। শংকৰদেৱক লগ পোৱাৰ পূৰ্বে মাধৱদেৱে বলি প্ৰথাত বিশ্বাস কৰিছিল। 1500 শতিকাত যেতিয়া শংকৰদেৱে মাজুলীলৈ যায়, মাজুলীৰ বেলগুৰিত তেওঁ মাধৱদেৱক লগ পায় আৰু দুইজনা গুৰুৰ মাজত বলি প্ৰথা সন্দৰ্ভত চৰ্চা হয় আৰু সেই চৰ্চাত মাধৱদেৱক শংকৰদেৱে বলি প্ৰথা সমাজৰ বিৰোধী বুলি যুক্তিৰ দ্বাৰা পতিয়ন নিয়াবলৈ সক্ষম হয় আৰু এই চৰ্চাৰ পিছতেই দুয়োজনা গুৰুৰ মিলন হয় আৰু মাধৱদেৱে শংকৰদেৱক নিজৰ গুৰু জ্ঞান কৰে। দুয়োজনা গুৰুৰ এই মিলনকে ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ বুলি উল্লেখ কৰিছে। মাধৱপুৰুষটো একে সম্পূৰ্ণ হেৰি আছিলে, মানে সাত্বিক আছিলে। তেওঁতো অনবৰত পূজা পাতল এনেকুৱাই কৰি থাকে। ছাগলী কিনি আনিবলৈ দিছিলে বলি দিবলৈ, মাকৰ অসুখৰ কাৰণে। ছাগলীটো মানে ক'লা নহয়, বগা লাগিব, ক'লা এইটো যজ্ঞত নালাগে এনেকৈ বুলি পেলাই গুৰুচৰিত্ৰত মই পাইছিলোঁ, পাহৰিছোঁ। বগা ছাগলী কিনি আনিবলৈ দিছে আৰু সেই ছাগলী আনিবলৈ যাওঁতেই মাধৱপুৰুষে গুৰুজনৰ লগত ভেটাভেটি হ'ল আৰু গুৰুজনৰ লগত বহি এই ধৰ্মৰ মানে বহুত মানে চৰ্চা হৈছে আৰু মানে বাদ হৈছে, মাধৱদেৱৰ লগত বাদ হৈছে। বাদত মানে মাধৱদেৱে হেৰি কৰিছে, গুৰুজনৰ ওচৰত শৰণ লৈছে যে তেওঁ তেতিয়াৰ পৰাই বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছে আৰু তেওঁ এতিয়া শ্ৰেষ্ঠ প্ৰথম মানে ভকত তেওঁৱেই মাধৱপুৰুষ আৰু গুৰু, আমাৰ গুৰু মহাপুৰুষ গুৰুজনৰ লগতে তেওঁকো আমি গুৰু দুজনা গুৰু বুলি কওঁ। এতিয়া জানো আহক গুৰুজনাই প্ৰতিষ্ঠা কৰা দৌল মন্দিৰৰ বিষয়ে কিছু নজনা কথা। দৌল মন্দিৰ প্ৰাংগণত
চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰিলে। এই চিহ্নযাত্ৰা ভাওনাত 7 বৈকুণ্ঠৰ পথ আঁকি লৈ তেখেতে ভকত বৈষ্ণৱ তথা সমূহকে নিজে তাত অভিনয় কৰি পেলাই সকলোকে মুখৰিত কৰিছিলে। সেই ভাওনা চাবলৈ আহোঁতে ওচৰৰ পাজৰৰ মানুহ আহিছে। তাতে এগৰাকী কৈবেত্ৰ বুঢ়ী মানুহ, তেওঁ গাঁওখনত মাছ বেচিবৰ কাৰণে আহিছিলে। তেওঁ সেই ভাওনাখন যেতিয়া পাতি আছিলে 7 দিন 7 ৰাতি একেৰাহে গুৰুজনাই ভাওনাখন পাতোঁতে সেই আইগৰাকীয়ে মাছ, তেওঁ ভাওনাখন চাই থাকোঁতে মাছখিনি টোপোলাতে গেলি গ'ল। গেলি যোৱাৰ লগে লগে সেই মাছখিনি আনি পেলাই বৰ্তমান যি দৌল মন্দিৰ স্থাপন হৈছে, এই দৌল মন্দিৰ স্থাপনৰ জেগাখিনিতে এটা জীয়া পুখুৰী আছিলে। সেই পুখুৰীটোতে যেতিয়া তেওঁ মাছখিনি ধুই দিলে, সেই মৰা মাছখিনি জি উঠিল। জি উঠাৰ কাৰণে তেওঁৰ ঘৰত কোনো নাইকিয়া, গতিকে ব্ৰাহ্মণৰ ল'ৰা এজন সৰ্পই দংশন কৰি পেলাই তেওঁক মানে মৃত্যু হৈছিলে। হওঁতে বুঢ়ীয়ে ভাবিলে মাছখিনি যেতিয়া ইয়াত জি গ'ল, গতিকে সেই ল'ৰাটো অনুমান ইয়াত ধুলে জীৱ, সেই বুলি লৈ তেওঁ সেই ল'ৰাটো মাটি খান্দি আনি এই পুখুৰীটোত ধুই দিলে। দিয়াৰ লগে লগে ল'ৰাজন জি উঠিল। উঠাৰ লগে লগে ব্ৰাহ্মণ আৰু সেই আইগৰাকীৰ লগত মানে কাজিয়া পেচাল হ'ল যে ল'ৰাটো ক'ত পালি, মোৰ ল'ৰা। এওঁ ক'লে যে নহয়, মই এনেকৈ পেলাই পাইছোঁ। ব্ৰাহ্মণে বোলে নহয়, এইটো মোৰ ল'ৰা, তই ক কেনেকৈ পালি। পিছত গৈ দুইজনৰ কাজিয়া পেচাল যেতিয়া বহল হৈ গুচি গ'ল, তেতিয়া গুৰুজনাৰ কাণত পৰিল। গুৰুজনাই পাই কৰিলে কি, যে কালৰ এটা নীতি নিয়ম ভংগ হোৱাৰ স্বাৰ্থতে গুৰুজনাই পাই সেই জীয়া পুখুৰীটোত ভকত বৈষ্ণৱক লগত লৈ তাতে মাটি দি এই দৌল মন্দিৰ স্থাপন কৰিলে।